এই আমি ব্লগটা আৰম্ভ কৰিছোঁ। আৰম্ভ আৰু কি কৰিম দেখিছে অৱস্থা কি হৈছে। মোৰ ভাই তনয় আছে আৰু আমাৰ আৰু এজন ভাই আছে। একদম দিল গার্ডেন গার্ডেন হতো। আজি এই দাদাই আমাক জোৰ কৰিছে বুলি আমি আহিলোঁ। তো থ্যাংকস টু ওয়েলকাম বিট্টু দা। ওয়েলকাম। তো এতিয়া বৰ্তমান আমি আছোঁ ওয়েলকাম বেক টু মাই চেনেল। আজি আমি মানে মই বহুত দিন পাছত ব্লগ বনাই আছোঁ। তো এটা স্পেচিয়েল ঠাইত যাম। ক'ত গৈ আছোঁ কি কৰি আছোঁ গোটেই দিনটো কি কৰিলোঁ এইটো আজি মই দেখাম। তো আশা কৰিছোঁ আপুনি সকলোৱে ভিডিঅ'টো ভাল পাব আৰু অন্তিমলৈকে চাব বুলি আশা কৰোঁ। তনয় কি কোৱা কেনেকুৱা লাগিছে আজি গণতন্ত্ৰ দিৱসটো পালন এনেকুৱাভাৱে উদযাপন কৰি তোমাৰ কেনেকুৱা লাগিছে? গণতন্ত্ৰ দিৱসটো আজি মোৰ মতে বহুত ভাল গৈছে যোৱা বছৰতকৈ। যোৱা বছৰতো এই কৰোণা গ'লে। ফাইনেলি আমি আহি পালোঁ মহাভৈৰৱ মন্দিৰ। আজি আমি তেজপুৰলৈ আহিছোঁ। তো আমি মহাভৈৰৱ মন্দিৰত আহি এতিয়া জাষ্ট উপস্থিত হৈছোঁ। আজি এই দাদাই আমাক জোৰ কৰিছে বুলি আমি আহিলোঁ। তো থ্যাংকস টু ওয়েলকাম বিট্টু দা। ওয়েলকাম। আৰু এইজন ছাৰ বহুত মানে ওচৰত নাই লেভেল আহি গ'ল দাদা। এতিয়া ফটোগ্ৰাফীত ব্যস্ত হৈ আছে। তো ভাল লাগিছে আৰু তেজপুৰ আহিলে সঁচাই যেতিয়া আহোঁ যিমান বাৰে আহোঁ বহুত ভাল লাগে। এয়া আমি আহি উপস্থিত হ'লোঁ আকৌ গণেশ ঘাটত। আপোনালোকেতো গম পায় গণেশ ঘাটত আহি যদি এবাৰ বহে যাবলৈ ইচ্ছাই নাযায়। তো আমাৰ এতিয়া সময় হৈছে আহি বহাৰ টাইম বহুত টাইম হ'ল, এতিয়ালৈকে যাবলৈ ইচ্ছাই যোৱা নাই। নেক্সট আৰু ক'ত যদি যাওঁ চাবলৈ পাব ভিডিঅ'টো। তেতিয়া মোক কৈছিলোঁ যে আমাৰ গণেশ ঘাটৰ পৰা অহাৰ অকণো মন নাছিল, কিন্তু কি কৰিম আমি নগদ থাকোঁ, তো ঘৰততো যাবই লাগিব। তো আমি তাৰপৰা ওলাই আহিলোঁ। এতিয়া আমি আহি উপস্থিত হৈছোঁ আমাৰ অগ্নিগড়ত। তো অগ্নিগড়ত কিবা অনুষ্ঠান এটা উদযাপন কৰা হৈছে আমাৰ গণতন্ত্ৰ দিৱস উপলক্ষে। ঠিক মোৰ বেক চাইডে আপোনালোকে চাব পাৰিছে।